সকলোৱে আত্মীয় পৰিয়ালৰ সদস্যসকলে তেখেতক আদৰণিজনত ব্যস্ত হৈ দেখা গৈছে। সকলোৱে স্বাগতম জনাইছে যে যাতে মানে তেওঁ বাসগৃহত প্ৰৱেশ কৰাৰ লগে লগে তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কিয়নো তেওঁ অসমৰ তথা কোকৰাঝাৰৰ যিটো গৌৰৱ, যিটো সাহিত্য জগতৰ যিটো সাহিত্য জগতৰ গৌৰৱ যিটো ঘূৰাই আনিবলৈ সক্ষম হৈছে, যিটো পদ্মশ্ৰী বঁটা যিটো তেওঁ অৰ্জন কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে দেখা গৈছে উল্লমালৰ আনন্দ পৰিৱেশ সকলোৱে बर' हारिनि थाखाय मोनसे गोग्गाथाव खौरां पद्मश्री बान्था आवग्रिनो दिनै साहित्य एकाडेमि बान्था मोनगिरि डक्टर मनमोहन सिंह हाज'वारिया दिनै गावनि आंगोआव सफैबाय जे थांनाय साननैसो सिगां जे भारतनि हादोरगिरि रामनाथ क'विन्द बिथाङा पद्मश्री